মাজুলীৰ মেখেলি গাঁওখনত এতিয়া কেৱল তুলিকাৰ গান। সুৰৰ পৃথিৱীত আপোন পাহৰা হৈ থাকি ভাল পোৱা তুলিকাক লগ পাবলৈ তুলিকাহঁতৰ ঘৰখনত উপস্থিত হ'ল জনপ্ৰিয় গায়ক কৃষ্ণমণি চুতীয়া। গানৰ বৈভৱেৰে ভৰি থকা ঘৰখনত হাৰমনিয়াম লৈ তুলিকাৰ সৈতে গীত গালে কৃষ্ণমণি চুতীয়াই। মেখেলি গাঁৱৰ ঘৰখনত সৃষ্টি হ'ল অনন্য পৰিৱেশ। কৃষ্ণমণি চুতীয়াক কাষতে পাই অলপ আৱেগিক হ'ল তুলিকা। বিহুৰ মঞ্চত তুলিকাক লগত লৈ অনুষ্ঠান পৰিৱেশন কৰিব কৃষ্ণমণি চুতীয়াই। এই প্ৰস্তাৱ দিলে গানৰ তুলিকাক। জীৱন সদায় সংগ্ৰামৰ মাজেদিয়ে হয় আৰু আমিও তেনেকৈ আজি এই সাংস্কৃতিক ক্ষেত্ৰখনত খোজ দিছোঁ আৰু মই কৈছোঁ যে তাইক যিমানখিনি ট্ৰিটমেণ্ট লাগে সেইখিনি মই হেল্প কৰিম তাইক। আৰু মাইক্ৰফোনত কেনেকৈ গান গাব লাগে, কেনেকৈ কি হ'ব লাগে, প্ৰফেশ্যনেলি কি হ'ব, তো এই গোটেই কথাখিনি তাইৰ লগত আলোচনা কৰিলোঁ আৰু অহা বহাগত আমি একেলগতে মঞ্চত গান গাম বুলি আমি এটা আশা কৰিছোঁ। তাইক অসমবাসীয়ে দেখিব বহাগৰ মঞ্চত। তুলিকাৰ দৰে এক অনন্য প্ৰতিভা পোহৰলৈ আহিল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ অনুপ্ৰেৰণাৰ জৰিয়তে। সেইবাবে কৃষ্ণমণি চুতীয়াই ধন্যবাদ জনালে প্ৰতিদিন টাইমকো। প্ৰতিদিন টাইমৰ অনুষ্ঠানবিলাক সদায় অগতানুগতিক হয়। অনুপ্ৰেৰণা অনুষ্ঠানটো সঁচাকৈ মই এই ক্ষেত্ৰতো দেখিছোঁ আৰু আগতেও মই নিতুমণি দাক বহুত থেংক ইউ কৰিছোঁ। আৰু নতুন প্ৰতিভাবিলাক যে এনেকৈয়ে জন্ম হয়। বিহু মঞ্চৰ লগতে কৃষ্ণমণি চুতীয়াৰ সৈতে এক শ্ৰব্য সফুৰাটো সন্নিৱিষ্ট হ'ব তুলিকাৰ গীত। এনে উৎসাহজনক খবৰে আনন্দিত কৰিছে তুলিকাক। ছাৰকো বহুত বহুত মই ধন্যবাদ দিছোঁ। তেওঁ যে ইমান ব্যস্ততাৰ মাজতো আহি আমাৰ ঘৰত উপস্থিত হৈছে। মোৰ বহুত ভাল লাগিলে। মই এইটো কথা কেতিয়াও ভবা নাছিলোঁ, মই সপোনতো ভবা নাছিলোঁ মানে কৃষ্ণমণি ছাৰ মই আমাৰ ঘৰত লগ পাম আৰু একেলগে গান গাবলৈ পাম। কেমেৰা পাৰ্চন পুলকৰ সৈতে মাজুলীৰ পৰা তীৰ্থ ভূঞা, প্ৰতিদিন টাইম।